ঐ কাকপথাৰ মৰাণ ছোৱালী ৰঙা বগা গাল আহোম কছাৰী ছোৱালী কামে কাজে ভাল ঐ কাকপথাৰ মৰাণ ছোৱালী ৰঙা বগা গাল আহোম কছাৰী ছোৱালী কামে কাজে ভাল। নমস্কাৰ, মই কৃষ্ণমণি চুতীয়া। আজি এটা ধুনীয়া বিহু গীতৰ কলি মনলৈ আহিলে আৰু এই গীতটি যোৱা বছৰ মোৰ ৰাংঢালীৰ এটা খুব সুন্দৰ বিহুনাম আৰু এই বিহুনামষাৰ মনলৈ অহাৰ লগে লগে এজন সুদক্ষ ধুনীয়া এজন প্ৰেমিক মানে এজন ডেকালৈ মনত পৰে আৰু সেই ডেকাজনেই হৈছে আমাৰ অতি মৰমৰ অপূৰ্বজ্যোতি মহন। আজি অপূৰ্বজ্যোতি মহন মোৰ ঘৰত আছে আৰু আমি একেলগতে এতিয়া বহি আছো, আমাৰ নতুন ৰাংঢালীৰ কাৰণে বহি আছো। ভাবিলো যে অপূৰ্ব আৰু এয়া আমাৰ আছে মৰম। নমস্কাৰ। আৰু মই অপূৰ্বজ্যোতি মহন এটা বৰ ধুনীয়া ল'ৰা, এটা খুব প্ৰেমিক চৰাই ই, আৰু ইয়াক মই বহুত মোৰ ৰাংঢালীৰ বহুত জনপ্ৰিয় গীত ই আঁৰৰ মানুহটো হ'ল ই, আৰু ই প্ৰথম কেনেকুৱা? ঠিকে আছো। বৰ্তমান আপুনি মতাৰ কাৰণে আহিলো 2025। অপূৰ্বৰ লগত মোৰ এতিয়াৰ সম্পৰ্ক নহয়, কিমান বছৰ? প্ৰায় 2014 চনৰ পৰা। 2014 চনৰ 10 বছৰ হৈ গ'ল। 10 বছৰ। অপূৰ্বজ্যোতি মহন যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছিলে তেতিয়া মই আপোনালোকক এটা মানে হিষ্ট্ৰীলৈ গুচি গৈছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন এটা অনুষ্ঠানত মই নৱাগত আদৰণিত মই ৰাতি গীত গাবলৈ গৈছিলোঁ আৰু প্ৰথম টেলিফোনতে চিনাকি হৈ অপূৰ্বজ্যোতি মহনৰ ৰুমত গৈ মই বহিছিলোঁ আৰু PNGB হোষ্টেলত। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এটা খুব জনপ্ৰিয় হোষ্টেল আৰু সেইটোৱে হৈছে PNGB হোষ্টেল। মই যেতিয়া ডিব্ৰুগড় কলেজত পঢ়ি আছিলোঁ তেতিয়াও ৰাতি আহি আমি PNGBত আড্ডা দিব আহোঁ কলেজৰ পৰা। মোৰ দাদাবিলাক আছিল তেতিয়া, তো PNGB একদম বুকুত সোমাই আছে মানে। আৰু সেই PNGBতেই আমাৰ প্ৰথম মানে সৃষ্টি হৈছিল বগীবিল গানটো। তেতিয়া বগীবিল দলং হোৱাই নাই। বগীবিল দলং মানে এটা প্ৰেমৰ কাহিনী আমি PNGB হোষ্টেলত গৈ শুনা পালোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা ছোৱালী উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ ল'ৰাৰ লগত যেতিয়া প্ৰেম হয় তেতিয়া বিয়া পাতিব নোৱাৰে বোলে, আৰু বিয়া পাতিব নোৱাৰে মানে বিয়া হ'ব নিবিচাৰে। দলং নাছিল আৰু দলং নাই। তেতিয়া মোক অপূৰ্বজ্যোতিয়ে কৈছিলে যে দলং চলং নাই, আৰু দলং নোহোৱাৰ কাৰণে ছোৱালীবোৰ যেতিয়া PNG মানে ইউনিভাৰ্চিটি পাছ কৰি গুচি যায় তাৰপিছত তাৰমানে আহিব নিবিচাৰে আৰু ল'ৰাইও আনিবলৈ যাব নোৱাৰে কাৰণ দলং নাছিল। বগী মানে ডিব্ৰুগড়ত পঢ়ি থকা সময়ত সম্বন্ধটো থাকে আৰু যেতিয়া পঢ়ি গুচি যায় সম্বন্ধ শেষ হৈ যায়। নাহৰৰ দেশৰ মাজতে সীমাবদ্ধ থাকে। তাৰপিছত যেতিয়া বগীবিল দলং হৈ গ'ল মানে হ'ব আৰু তেতিয়া মই মানে সেই ভাৱধাৰাৰে বনাইছিলোঁ এটা গীত। একদম সঁচা প্ৰেম কাহিনী আছিলে আৰু ছোৱালীজনী আছিলে উত্তৰ পাৰৰ, ল'ৰা আছিলে দক্ষিণ পাৰৰ। সেই তাতে মোৰ বগীবিল আৰম্ভ হৈছিল আৰু তাতে অপূৰ্বজ্যোতি মহনৰ লগত প্ৰথম মোৰ দেখা সাক্ষাৎ হৈছিল, চিনাকি। তাৰ পাছৰ পৰাই আমাৰ এটা বহুত ধুনীয়া সম্পৰ্ক গঢ়ি উঠিলে। ককাই ভাইৰ সম্পৰ্ক এতিয়ালৈকে আমাৰ বৰ ধুনীয়া সম্পৰ্ক বৰ্তমান আছে। আৰু বৰ্তমান 14 বছৰখিনি পিছত কম। তো এতিয়া আমি যোৱাকালি এটা বৰ ধুনীয়া গান অপূৰ্বজ্যোতি মহনৰ মই ডাবিং কৰিলোঁ। গানটো হৈছে বৰ্ণালী গগৈ বুলি। যোৱাবাৰ ৰাংঢালীত সি মোক কাকপথাৰ গানটো লিখিছিল, তাৰপিছতে আমাৰ বৰ্ণালী গগৈ বুলি জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে বুলি বৰ ধুনীয়া গান এটা ই যোৱাবাৰ মানে মোক দিলে আৰু আমাৰ বিজয় শংকৰে বৰ ধুনীয়া সংগীতেৰে সজাইছে গানটো। যোৱাকালি ডাবিং কৰিলোঁ আৰু সেইজনেই হৈছে অপূৰ্বজ্যোতি মহন। বহুতে হয়তো নাজানে যে জনপ্ৰিয় গীতৰ আঁৰৰ মানুহবিলাকক হয়তো বহুতে চিনি নাপায়, আৰু সেইকাৰণে আজি সন্ধিয়া মই অপূৰ্বজ্যোতি যিহেতু মোৰ ঘৰত আছিলে গতিকে মই আজি অপূৰ্বজ্যোতিক যিসকলে চিনি পায় যিসকলে নাজানে তেওঁলোকৰ মাজলৈ অপূৰ্বজ্যোতিক লৈ আহিছোঁ। অপূৰ্বজ্যোতিৰ জন্ম হৈছিল চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বৰচহকী গাঁৱত। গাঁওখন বৰ ধুনীয়া। মই একদম সৰুতে বৰচহকী গাঁৱৰ মোৰ এটা ইতিহাস আছে, মই ৰাইজক ক'ব বিচাৰিছোঁ, পাছ হিষ্ট্ৰী আছে। যেতিয়া মই একদম সৰু আছিলোঁ ক্লাছ 5ত তেতিয়া মোক আমাৰ বৰ্তমান সকলোৱে অসমৰ চিনাকি তপন কুমাৰ গগৈ, তেওঁ তেতিয়া সোণাৰী কলেজৰ সাধাৰণ সম্পাদক হৈ আছিল। আৰু সেই সোণালী কলেজৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে
মোক বৰচহকীত বিয়ানাম গাবলৈ লৈ গৈছিল জিলা ভিত্তিত বিয়ানাম কম্পিটিশ্যন হৈছিল বৰচহকী অঞ্চলৰ খালৈ ঘুগুৰা বুলি এটা অঞ্চলত খালৈ ঘুগুৰা নিজ খালৈ ঘুগুৰাত মই বিয়ানাম কম্পিটিশ্যন কৰিছিলোঁ আৰু সেই শিৱসাগৰ জিলা আছিলে তেতিয়া চৰাইদেউ জিলা নাছিল আৰু শিৱসাগৰ জিলাৰ ভিতৰত মই বিয়ানাম কম্পিটিশ্যনত প্ৰথম হৈছিলোঁ আৰু তেতিয়া আপোনাৰ বয়স কিমান আছিল তেতিয়া মোক ক্লাছ 5ত পঢ়ো মই হাফ পেণ্ট পিন্ধি আহিছোঁ আৰু তেতিয়া মোক তপন গগৈ ডাঙৰীয়াই কৈছে একদম পিছফালৰ পৰা কৈছে একদম যে বিয়ানামটো গাঁৱতে তই মুখত উৰুলি দিবিয়ে কিন্তু মইতো উৰুলি নুফুটে গতিকে মই হাতৰ আঙুলি ভৰাই উৰুলি দি বিয়ানাম কম্পিটিশ্যনত মই প্ৰথম হৈছোঁ আৰু প্ৰথম হোৱাৰ মোৰ অভিজ্ঞতাটো ইমানেই মজা আছিলে বৰচহকী গাঁৱৰ সেই খালৈ ঘুগুৰা অঞ্চলৰ ৰাইজে মানে ছোৱালীবিলাকে বিশেষকৈ মোৰ বাইদেউবিলাকে একদম কোলাত লৈ মোক গোটেই ঘূৰি ফুৰিছে মানে শিৱসাগৰ জিলাৰ ভিতৰত যে এটা ল'ৰাই বিয়ানাম কম্পিটিশ্যনত প্ৰথম পাইছে সেইটো আচৰিত কথা মানে মোৰ সেই দিনটো আজি তোমাক পাই তোমাৰ কথা জানিবলৈ বিচাৰি এই বৰচহকী বুলি গম পোৱাৰ লগে লগে মোৰ এই দিনটোৰ কথা মনত পৰিলে জয়গুৰু দদাইদেউ আছিল তেওঁ মোক বহুত সহায় কৰিছিল আৰু বাঁহী বজাইছিলে আৰু মোৰ সেই বৰচহকী খালৈ ঘুগুৰা অঞ্চলৰ বহুত ৰাইজৰ মৰম আৰু ভালপোৱা আছে মোৰ লগত মোৰ জীৱনৰ আৰম্ভণি সেইকাৰণে তপন কুমাৰ গগৈক বহুত বহুত ধন্যবাদ এই ভিডিঅ'টোৰ জৰিয়তে যে আজিৰ দিনটো তেওঁৰ কথা সোঁৱৰিবলৈ পালোঁ তেওঁ যে মোক প্ৰথম সুযোগ দিছিলে তেওঁলোকৰ ঘৰখনেই আচলতে তেওঁলোকৰ দেউতা মোক বহুত মোক মৰম কৰিছিলে মোক তেওঁলোকৰ ঘৰখনৰ পৰাই মই এইবিলাক সুযোগ গ্ৰহণ কৰিছিলোঁ কাৰণ মোৰ ঘৰখন বহুত মানে তেতিয়া বোকা আছিল আমাৰ গাঁওখন আমাৰ গাঁৱলৈ সোমাই যাব লাগে মেইন ৰাস্তাৰ পৰা সেই বৰচহকী গাঁৱৰে সন্তান এই অপূৰ্বজ্যোতি মহন দিচাংপানী অঞ্চলত বৰচহকী বুলি এখন ধুনীয়া গাঁও আছে মাহমৰা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ জিলা বৰ্তমান আৰু সেই বৰচহকী গাঁৱৰে এই প্ৰেমিক চৰাইজনী হৈছে অপূৰ্বজ্যোতি মহন তেওঁ গানবিলাকত বহুত প্ৰেম আছে আৰু তেওঁ বহুত জনপ্ৰিয় গীতৰ আঁৰত এতিয়া ৰাকেশ শ্ৰীয়ান আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ শ্ৰীয়ানৰ এটা বিউটিচিয়ান বুলি গান লিখিছিলে সি আপোনালোকে শুনিছে আৰু ৰুক্মিণী বাবু বৰুৱাৰ ৰুক্মিণী তুমিয়ে কৈ দিয়া কি গান লিখিছিলা প্ৰথম আপোনাৰ এটা কৈ লওঁ ৰাংঢালীতো বহুতবিলাক লিখা হ'ল তাৰ ভিতৰত প্ৰথম লিখিছিলোঁ নিহাৰিকা বৰ ধুনীয়া গান ৰাতি মাজে নিশা শুনিলো নিহাৰিকা ঐ শুনিলো নিহাৰিকা ঐ তোমাৰে বিয়াৰে কথা দূৰণিবতীয়া দৰা হিছে ঐ দৰা হিছে ঐ জুৰিয়া ভৰালে ভৰা তাৰপিছত তোমাক লগ পোৱাৰ হেঁপাহ মনতে বহু আশা কল্পনাবোৰ কল্পনা হৈ তোমাৰ বিয়াৰ দিনা দেখা দিম গৈ মই নিজৰ আপোন বুলি যাবই লাগিব তুমিও চাগে দিবা নিমন্ত্ৰণ নিহাৰিকা এইটোৱে মোৰ অপূৰ্বজ্যোতি মহনৰ লগত মোৰ মানে একদম নিবিড় সম্পৰ্ক তেতিয়া আমি গোটেইখিনি একেলগতে আছিলো কাতি বিহুৰ সময়ত নিহাৰিকা গানটো সুৰজে লৈ আহিছিলে থেংকছ সুৰজ তুমি মানে লখিমপুৰৰ ভাইটি সুৰজে মোক লৈ আহিছিল অপূৰ্বজ্যোতিক 3 মিনিটৰ কাৰণে আহিছিলো দেই আপোনাৰ প্ৰগ্ৰাম আছিল ব্যস্ত আছিল 3 মিনিটৰ কাৰণে আহি আমি বহুত দেৰি থাকিলো বহুত দেৰি মানে ৰাতি 1 বাজি গ'ল আৰু নিহাৰিকা গানটোৱে মোৰ ৰাংঢালী বৰ ধুনীয়া গান আছিলে সেয়া চিনাকি বাকী তুমি কি গান তাৰ পিছত আপোনাৰ ভদিয়া গাইটো লিখিলো ভদিয়া গাই বুলি হুঁচৰি এটা লিখিছিলো তাৰ পিছত কাকৰ পথাৰ তাৰ পিছত যোৱাবাৰ কাকৰ পথাৰ মৰাণ লিখিছিলে আৰু বাকী কোৱা না অসমৰ আৰ্টিষ্ট বিলাকৰ বাকী বাবু বৰুৱাৰ দ্বাৰা লিখিছিলো ৰুক্মিণী প্ৰতি বছৰ ওলাই এই বছৰ ওলাব যোৱা বছৰ ওলাইছিলে বাকী মাজুলী গাভৰু বুলি এটা বিতৰ্ক হৈছিলে যে মাজুলী গাভৰু বুলি এটা বৰ ধুনীয়া গীত বাকী নেকিবদাৰ লাঙিজাল প্ৰতি বছৰ ওলাই এইটো কৰি থকা হয় ইয়াৰ বাহিৰেও আমাৰ নিতুল দাধৰা এতিয়া অসমৰ জনপ্ৰিয় হয় তাৰ অংক লিখিছো ৰাকেশ ৰিয়ানদাৰ বিউটিচিয়ান ৰাকেশ ৰিয়ানদাৰ আৰু 2-3 গীতত জড়িত আছিলো তাৰ বাহিৰেও কিন্তু অপূৰ্বজ্যোতি মহনক এতিয়া পাবলৈ বৰ কঠিন হৈ পৰিলে কাৰণ অপূৰ্বজ্যোতি মহন এখন এতিয়া জুনিয়ৰ কলেজ মানে চিনিয়ৰ ছেকেণ্ডাৰী সোণাৰী জুনিয়ৰ কলেজত তেওঁ এতিয়া ল'ৰা ছোৱালীক
পঢ়ায় মানে এতিয়া বিষয় শিক্ষক তেওঁ লগতে ল'ৰা ছোৱালীৰ বাপেক ল'ৰা ছোৱালী এগান মানে 100জনমান ল'ৰা ছোৱালী এটা তেওঁ মানে বাপেক হৈ আছে আৰু বৰ্তমান তেওঁ ইমান ব্যস্ততাৰ মাজতো ইমান ধুনীয়া ধুনীয়া গান আমাক উপহাৰ দি আহিছে গতিকে অপূৰ্ব এই বছৰো শুনিবলৈ পাব বহুত কৃষ্ণদাৰ ধন্যবাদ কণ্ঠ এইবাৰো বৰদৈচিলাত আমি কি জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈ এই গানটো আমাৰ ৰাসৰ সময়ত ওলাব আৰু তাৰ লগে লগে আমি ৰাংঢালীৰ কামো কৰি আছোঁ 2025 চনত কিন্তু মোৰ আজি সেইটো কথা নহয় সেইটো বিষয় মোৰ নহয় ৰাংঢালী বা মোৰ নতুন গান আহা নহা এইটো বিষয় নহয় কিন্তু মোৰ বিষয়টো হৈছে অপূৰ্বজ্যোতি মোহনক যিসকলে জানে তো জানে যিসকলে নাজানে তেওঁলোকৰ মাজলৈ মই অপূৰ্বক লৈ আহিছোঁ অপূৰ্ব এটা বৰ টেলেণ্টেড ল'ৰা ই এতিয়া MA দুটা বিষয়ত সি মাষ্টাৰ ডিগ্ৰীও কৰিলে আৰু দুটা বিষয়ত হ'বগে এটাতো কৰিলো আৰু এটা কৰি থকা আছে হ'বগে কিন্তু ই বৰ কষ্ট কৰি ই গাঁওখনৰ পৰা বৰ কষ্ট কৰি ওলাই আহিছে ই বৰচহকী গাঁৱৰ পৰা আহি আজি পৰ্যায়ত সেই বৰচহকী গাঁৱৰ ৰাস্তা ঘাট বৰ ধুনীয়া হ'ল কিন্তু এটা সময়ত বৰচহকী গাঁৱলৈ যাবলৈ বৰ কষ্টৰ মানে সোণাৰী আৰু মৰাণলৈ যাবলৈ যথেষ্টখিনি সময় লাগে সেই ভিতৰুৱা গাঁৱৰ পৰাই সদায় আমাৰ কয় নহয় বোকাত পদুম ফুল ফুলে মোৰ যেনেকে গাঁওখনলৈ যাবলৈ বৰ কষ্ট হয় তাৰ পৰা গুৱাহাটী আপোনাৰ ঘৰলৈ এইটোতো বহুত দূৰ কিন্তু বহুত আহিল বহুত গ'ল নিজৰ নিজৰ জীৱন আৰু জীৱিকাৰ কাৰণে বহুতেই আহিলে মোৰ ওচৰত বহু ল'ৰাই পালোঁ মই তাৰ মাজতো এটা অপূৰ্বজ্যোতি মোহন খুব ভাল ল'ৰা আৰু সেইকাৰণে আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ বিয়া বাৰু পতাৰ কথা কিবা চিন্তা কৰিছা বিয়া বাৰু কথা পতা ভবাই নাই ইভাগে ল'ৰা আছেই ন কলেজত তথাপিও তোমাৰ ঘৰত কোন কোন আছে এবাৰ কৈ দিয়া মোৰ ঘৰত এতিয়া বৰ্তমান দেউতা আৰু মায়ে আছে আৰু বাকী মই আৰু বাকী বাইদেউ আছিলে বাইদেউ বিয়া হ'ল মানে ঘৰ খালী এতিয়া ঘৰ এতিয়া খালী ঘৰ পুৰাব ঘৰ অপূৰ্ব বৰ ধুনীয়াকৈ ঘৰটো সজাই পৰাই তুলিছে মোক কালি ফটো দেখাইছে সি বৰ কষ্টৰ ধনেৰে সি ধুনীয়া এখন সৰু ঘৰ বনালে বৰ ধুনীয়াকৈ একদম ফুলনি বাগিচা হেতি বৰ ধুনীয়াকৈ এটা ঘৰ কৰিছে গতিকে অপূৰ্বজ্যোতি মোহনক এই দুটা দিন লগ পাই মোৰ খুব ভাল লাগিল তাক মাতি আনিব পৰা নাছিলোঁ আমাৰ মৰমেও অপূৰ্বক বহুত ভাল পায় আৰু বিয়াত পাৰ্টনাৰ গতিকে মই সেইকাৰণে ভাবিলোঁ যে এই দিন দুটা অপূৰ্বজ্যোতি মোহন যিহেতু মোৰ লগত আছে গতিকে তাৰ বিষয়ে দুআষাৰ কোৱাটো খুব প্ৰয়োজন বুলি মই ভাবিলোঁ আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ মই অপূৰ্বজ্যোতি মোহনক লৈ মই দুআষাৰ কৈ দিওঁ আপোনাৰ মানে কি কৃষ্ণদাক প্ৰথম কেনেকেনো কণ্টেক্টটো কৰিলোঁ যোগাযোগটো কিদৰে কৰিলোঁ মানে আগৰ পৰাই কৃষ্ণদাৰ গান শুনি থাকোঁ মোৰ এনাইদেউৰ ঘৰ বৰহাটতে হয় বৰহাট চাংমাই গাঁৱত আচ্ছা তেতিয়া এনাইদেউৰ ঘৰলৈ গ'লে মানে কেতিয়াবা আপোনালোকৰ ঘৰৰ ফালে যাওঁ কিজানি আপোনাক দেখিম বুলি গম পাওঁ তাতে এদিন যাওঁতে প্ৰায় গৈ থাকোঁ আৰু যাওঁতে এদিন আপোনাক দেখিলোঁ মানে ভনী লাহুদা গীতটো গাই পিনি গাড়ীৰ পৰা নামিছা হয় বাইদেউ বুলি চিঞৰি একদম বকুলৰ তলে ঘৰলে আচ্ছা গাঁৱৰ ঘৰত ভনী লাহুদা মাঘ বিহুৰ ওচৰত সেনেকুৱা মই একদম মানে মনটো ভাল লাগিছে দূৰৰ পৰাই চাই মেলি আপোনাক গুচি আহিছোঁ এদিনটো যাম তাৰমানে তাৰপিছত ভনী লাহুদা লাহে লাহে বাহুদা বাহুৰ তলে সৰকি যায় বাহুৰ তলে সৰকি যায় বাহুৰ তলে সৰকি যায় এইবিলাক ৰাংঢালী বৰ জনপ্ৰিয় গীত বাহুৰ তলে সৰকি উঠিলে মোৰ গাঙঠি বিষতে তৰণি নাই তোৰ দেখোন খবৰে নাই বুকুত হবলে মন যায় তাৰপিছত সেই গীতটো শুনাৰ পিছত যেতিয়া আপুনি চিঞৰি আহিছে একদম গম পাই গ'লো কৃষ্ণদা আহিছে মানে একদম দূৰৰ পৰাই চাই মেলি সেইদিনাখন গুচি আহিলোঁ আৰু তাৰপিছত সপোনটো মনতে পুহি ৰাখিলোঁ আৰু এদিন কৃষ্ণদাক লগ কৰিমগৈ তাৰপিছত কৃষ্ণদাৰ লগত যোগাযোগ হৈ মেলি ফোনৰ নাম্বাৰটো মোৰ বাৰ্থডে দিনাখন দিলে নেন্সি আমাৰ নেন্সি চলিহা এতিয়া বিয়া হ'ল তাই নাম ওপৰ যে তাই এদিন নাম্বাৰটো দিলে তোৰ বাৰ্থডে দিনাখন ডাঙৰ গিফ্ট এটা দিছোঁ তই ভাল পোৱা মানুহ এজনৰ ফোন নাম্বাৰটো মই মানে ৰাখিছোঁ নেন্সিকো থেংকছ দিব লাগে নেন্সিকো এই সুযোগতে থেংকছ দিব লাগিব মোৰ নম্বৰ যে তাই গম পাই আজি আহিছোঁ বুলি তাৰপিছত তাই ক'লে যে তোক ভাল নাম্বাৰ এটা দিছোঁ তই যোগাযোগ কেনেকৈ কৰিব পৰা সেইটো তোৰ কথা কিন্তু কৰ আৰু তাৰপিছত যোগাযোগ কৰিলোঁ আপুনি প্ৰথম দিনাই ফোন ৰিচিভ কৰিছে দেই মই এনেকৈ কৃষ্ণদাক গান লিখিছোঁ এনেকৈ শুনিব নেকি আপুনি ক'লে ডাইৰেক্ট শুনিম কেতিয়াবা সময় থাকিলে তই গুৱাহাটীলৈ গুচি আহিবি সেই গুৱাহাটী আহিম মানে মনত সোমাই গ'ল আৰু
আহিলো তেতিয়া আমাৰ সুৰজ প্ৰতিম লখিমপুৰ এতিয়াও গুৱাহাটীয়ে আৱাসিক তাৰ লগত আগতে ড্ৰামা ৱৰ্কশ্বপ কৰিছিলো চিনি পাওঁ তেনেকে বন্ধুৱে লৈ আনিলে মোক আনি মেলি আপোনালোকৰ ঘৰত সেইদিনাখন আপোনাৰ কিবা প্ৰগ্ৰেম আছিলে কিবা প্ৰগ্ৰেম মানে চেনেলৰ প্ৰগ্ৰেম নীলদা আছিলে নীলদাই গেট খুলি দিছে নীলদাই কৈছে মানে 3 মিনিটৰ কাৰণে খালি লগ কৰিবলৈ পাবি দাদা অলপ পিছলৈ হ'ব 3 মিনিট পালেও হ'ব মানে কিবা কাৰণে আপোনাৰ প্ৰগ্ৰেমটো কেনচেল হৈ গ'ল তাৰমানে তাৰপিছত মই দূৰে বহিছো এতিয়াও মনত আছে হালধীয়া চাৰ্টটা পিন্ধি আহিছো আপুনি কৈছে আৰে দূৰত কেলে গৈছে তই ওচৰলৈ লগত বহ একদম সুৰজ প্ৰতিমে কৈছে ৰক্ষা এতিয়া ভাল লাগিছে কৈছে আৰু মই সাহস পাই গলো নাই এতিয়াই সেই নিহাৰিকা গীতটো আপোনাৰ বৰ ভাল লাগিলে আৰু মই সেইকাৰণে আজি ভিডিঅ'টো অকণমান দীঘল হৈছে যদিও কথাখিনি বহুত পুৰণা কথা ওলালে অতি বৰ মধুৰ আৰু গতিকে অতি থুঁৱৰীয়ে বৰ্তমান দেই অতি কৃষ্ণদাৰ পৰা বহুতখিনি শিকিছো তেওঁতো যথেষ্টখিনি নাজানো কি শিকিছে মই জীৱনত বহুত ল'ৰা পালো বহুত নতুন প্ৰজন্মৰ বহুত পালো কিন্তু তাৰ মাজত আমাৰ অপূৰ্বজ্যোতি মোহনো আছে গতিকে ইয়াৰ ভৱিষ্যত সদায় মই উজ্জ্বল কামনা কৰিলো আৰু সকলোৱে মৰম দিব সত্য পথত থাকি সদায় মানে ৰাইজৰ লগত থাকি সমাজৰ কাৰণে কাম কৰি মই কিন্তু সদায় মানে তল শ্ৰেণী মানুহৰ লগত থাকি ভাল পাওঁ মই ৰাস্তাৰ মানুহৰ লগত থাকি ভাল পাওঁ গাঁৱৰ মানুহৰ লগত থাকি ভাল পাওঁ খুব ধনী মানুহৰ লগত মই থাকি ভাল নাপাওঁ টকা পইচা একদম সাধাৰণ গতিকে যিসকল মানুহে ধন টকা পইচাক লৈ গৌৰৱ কৰে তেওঁলোকে হয়তো শ্মশানত কোনো মানুহক খৰি দিব যোৱা নাই কেতিয়াও সেইকাৰণে চাগে খুব অহংকাৰ কৰে সেইকাৰণে মাজে মাজে মই সকলোকে কৈছো যে আপোনালোকে শ্মশানত যাবচোন কেতিয়াবা কাৰোবাক সদাহ কৰিবৰ কাৰণে তেতিয়া বহুত কথাই শিকিব পাৰি গতিকে জীৱন মানে কি মানুহে গম পায় আজিৰ দিনটোত অপূৰ্বজ্যোতিক বহুত ধন্যবাদ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিলো অসমৰ ৰাইজে অপূৰ্বক মৰম দিব বহুত এই ধুনীয়া গীত লিখি যাব পাৰিব সেই গীতেৰে আমি গাই সমাজখন নতুনকৈ নিৰ্মাণ কৰিব পাৰিম এয়া আমাৰ আশা আৰু সেই উদ্দেশ্যে মই অপূৰ্বজ্যোতিক আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ আৰু যিসকলে চাইছে তেওঁলোকে এটলিষ্ট শ্বেয়াৰ কৰি দিব অপূৰ্বজ্যোতিক সকলো মানুহে মৰম দিবলৈ এটা সুযোগ পাব আৰু আমাৰ কৃষ্ণমণি চুতীয়া পেজখন আপোনালোকে লাইক কৰি থ'লে এনেকুৱা ধুনীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব ফ'ল' কৰি ৰাখিব নিশ্চয় ভাল পাম আপোনালোকৰ লগ পোৱাৰ এটা সুযোগ পাম লগতে 2025ৰ ৰাংঢালি শুনিবলৈ নাপাহৰিব আপোনালোকে বৰদৈচিলাটো আগতীয়াকৈ আহিব 25 বছৰ হ'ল মোৰ ৰাংঢালি এইবাৰ মানে 2001 চনত মোৰ ৰাংঢালিৰ প্ৰথম আৰম্ভণি কৰিছিলোঁ আৰু 2025 চনত 25 বছৰীয়া গাভৰু হৈছে ৰাংঢালি গতিকে সকলোলৈ মৰম আৰু ভাল পাৰে আজিৰ সন্ধিয়াটো ইমানতে সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি